দলৰ যিটো ৰেলী প্ৰগ্ৰাম সেইটো 3 দিন হৈ গ'ল আজি মিলাই আৰু আমি সেই যিটো ৰেলী কৰি পেলাই যিটো পাব্লিক মিটিং সেইটো আমাৰ 40টা সমষ্টিত এবাৰ হ'ব আৰু আমি ভাবিছোঁ বিহুৰ আগে সেই প্ৰগ্ৰামটো আমি শেষ কৰিম। ইয়াৰ পিছত আমি আকৌ সমষ্টি ৱাইজত বুথ লেভেলত আমি মিটিং কৰিব। ইয়াৰ পিছত আমি নেক্সট প্ৰগ্ৰাম আছে আমাৰ মানে মাছ গেডাৰিং মানে ডিষ্ট্ৰিক্ট ৱাইজত হ'ব সেইটো। এনেকুৱা প্ৰগ্ৰাম লৈ পেলাই আমি আমাৰ BPF দলটো কেনেকৈ মজবুত কৰিব লাগে সেইটো লাইনত আমি কাম কৰি যাম। ঘটনাটো হ'ল সেই অভিযান বা সেই যিটো আমাৰ ৰেলী প্ৰগ্ৰাম ইয়াৰ মেইন উদ্দেশ্যটো হ'ল আমাক BTC অঞ্চলত শান্তি লাগে, BTC অঞ্চলত উন্নতি লাগে, সেইটোৱেই মেইন এজেণ্ডা আমাৰ BPF দলৰ। আৰু আমি অহা 2024 চনত যিটো MP নিৰ্বাচন হ'ব ইয়াত আমি BPF-এ কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি খেলিম বুলি আমাৰ ডিচিশ্যন হৈ গ'ল। এনেকুৱা আমাৰ প্ৰগ্ৰামটো চলি থাকিব ডেইলি মানে দুটা সমষ্টিত আমাৰ যিটো ৰেলী প্ৰগ্ৰাম সেইটো কণ্টিনিউ হৈ থাকিব। এইখিনি প্ৰগ্ৰাম ৰাইজৰ সহায়টো খুব পজিটিভ। যোৱাকালি ওদালগুৰিটো আমি কৰিছোঁ, খুব পজিটিভ। আৰু 13 তাৰিখত ফাৰ্ষ্ট প্ৰগ্ৰাম যিটো কোকৰাঝাৰত হৈছিলে সেইটো খুব ভাল। আজিও চিৰাঙত দুটা আছে, খুব ভাল। মুঠতে পজিটিভ ৰেছপন্স আমি পাব্লিকৰ পৰা পাই আছোঁ। নিৰ্বাচনলৈ বহুত দিন আছে। নিৰ্বাচনৰ লগত কথা নহয়, আমি জাষ্ট কৈছোঁ নিৰ্বাচনটো আমি কাৰো লগত প্ৰতিদ্বন্দ্বিতা মানে এলায়েন্স নকৰি পেলাই আমি নিৰ্বাচনটো খেলিম, সেই কথাটো কৈছোঁ। বেছি দিন নাই, MP ইলেকশ্যন আহি আছে। কিন্তু আমাৰ কথাটো হ'ল BTCটো আমি কেনেকৈ বচাব পাৰে। BTC আজি ধ্বংস হ'বলৈ কৈ আছে, সেইকাৰণে আমি এইবিলাক প্ৰগ্ৰাম ল'বলৈ বাধ্য হৈছোঁ। UPPLক আমি একো নকওঁ, ৰাইজে জানে, ৰাইজে দেখি আছে কি কৰি আছে কৰা নাই, ৰাইজে সেইটো উত্তৰ দিব। আমাৰ দলৰ উদ্দেশ্যটো হ'ল মানে BTCটো বচাই ৰখা। আমাৰ BJPৰ লগত আজিলৈকে মিত্ৰতা হোৱা নাই আৰু আমি ভাবিছোঁ কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি নিৰ্বাচনটো খেলিম। रेलीनि मेन उद्देश्यआ जाहैबाय BTC ओनसोलाव शान्ति आरो खौसेथिखौ बजाय लाखिनो थाखाय जोङो बे रेलीखौ खालामगासिनो दं आरो मिटिंखौ जों खालामगासिनो दं। आरो आङो जिखिनि नुनो मोन्दों खोब पजिटिभ रेसपन्स। अखल बर' नङा, गासिबो जाथि जनगोष्ठियानो जोंनि BPFनि जिथु रेली प्रग्राम बेवहाय बयबो बाहागो लाफैदों। खोब पजिटिभ नुदों। जोंहा फैगौ बैसागुथियाव जों बेखौनो बुंबाय थादों माने रावबो पार्टिजों एलायन्स खालामाबालानो जोङो इलेक्सनखौ गेलेगोन आरो जोंनि देरहानाया 100% खाथा। बास সেইটো হাইকোৰ্টৰ কথা, হাইকোৰ্টে জাজ কৰিছে, নটিচ দিছে, আমাৰ ক'ব লগা কি আছে একো নাই।